20 অক্টোবৰ সোমবাৰ এই সোমবাৰৰ দিনটোতে হৈছে দীপাৱলী বা দিৱালী আৰু এই দীপাৱলী বা দিৱালীৰ সময়ৰ পাছতে 6টা ৰাশিৰ ভিতৰত অৰ্থাৎ 12টা ৰাশিৰ ভিতৰত 6টা ৰাশিৰ বাবে এনেকুৱা কিছুমান শুভ মুহূৰ্ত কঢ়িয়াই আনিব যিখিনি মুহূৰ্তৰে আপোনালোকৰ জীৱনৰ অন্ধকাৰ আঁতৰাই দিব আৰু মা লক্ষ্মীৰ কৃপাৰ ফলত আপোনাৰ জীৱনৰ সেই দুখ দৰিদ্ৰতা সেই কষ্ট সেই আন্ধাৰবোৰ আঁতৰি এক পোহৰৰ ৰেঙনি দেখিবলৈ পাব 12টা ৰাশিৰ ভিতৰত এই 6টা ৰাশিৰ বাবে এই শুভ এক ক্ষণৰ সৃষ্টি হৈছে আৰু বাকি 6টা ৰাশিৰ ক্ষেত্ৰতো যথেষ্ট বেছি ভাল প্ৰভাৱ পৰিব আৰু বিশেষকৈ 6টা ৰাশিৰ ক্ষেত্ৰত ধন টকা পইচা ব্যৱসায় বাণিজ্য এনেকুৱা বহুতো বিষয়ত ভাল প্ৰতিফলন দেখিবলৈ পাব গতিকে এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব যে সেই 6টা ৰাশি কি যাৰ জীৱন এই দীপাৱলীৰ পাছৰ পৰাই খুব বেছি পৰিমাণে সলনি হ'বলৈ গৈ আছে আৰু এনেকুৱা কিছুমান কথাও দীপাৱলীৰ লগত জড়িত মই আপোনালোকক এই ভিডিঅ'টোত জনাম যিখিনি কাম যিখিনি কাৰ্য আপোনালোকে কৰাটো খুবেই বেছি প্ৰয়োজনীয় কাৰণ আপুনি সেই সকলোবোৰ নীতি নিয়ম মানি চলিলেহে আপোনাৰ ক্ষেত্ৰত মা লক্ষ্মীৰ কৃপা আপোনাৰ ক্ষেত্ৰত আপোনাৰ ঘৰখনৰ ক্ষেত্ৰত সকলো ভাল পৰিস্থিতি দেখিবলৈ পাব গতিকে ভিডিঅ'টো আমি আৰম্ভ কৰাৰ আগত আপোনালোকলৈ এটা সৰু অনুৰোধ কৰিব বিচাৰিছোঁ যদি ভাল লাগে নিশ্চয়কৈ এটা লাইক কৰি দিব চেনেলটো যদি আপুনি সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে নিশ্চয়কৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিবলৈ নাপাহৰিব আৰু কমেন্ট বক্সত এবাৰ জয় মা লক্ষ্মী বুলি লিখিবলৈ নাপাহৰিব ভাৰতীয় সংস্কৃতিত দীপাৱলী তিথিটো এক মহত্ব বা এক গুৰুত্বপূৰ্ণ তিথি হিচাপে পালন কৰা হয় আৰু প্ৰতি বছৰে কাতি মাহৰ অমাৱস্যা তিথিত মা লক্ষ্মীৰ পূজাৰ লগতে এই দিনটোক কালী পূজা হিচাপেও বা কালী মাক পূজা কৰা হিচাপেও পালন কৰা হয় আৰু এই দিনটোকে দীপাৱলী হিচাপে আমি সকলোৱে উদযাপন কৰোঁ পৌৰাণিক কথা অনুসৰি এই দিনটোতে ভগৱান শ্ৰী ৰাম লক্ষ্মণ আৰু মা সীতাৰ সৈতে বনবাস 14 বছৰ বনবাস খাটি ঘৰলৈ উভতি আহিছিলে তেওঁলোকৰ আগমনৰ সুখত সম্পূৰ্ণ অযোধ্যা ঘিউৰ চাকিৰে পৰিপূৰ্ণ কৰি তোলা হৈছিলে ঘিউৰ চাকিৰে উজ্বলাই তোলা হৈছিলে আৰু সেই কাৰণে এই দিনটোকে প্ৰত্যেক বছৰে আমি এক পোহৰৰ উৎসৱ হিচাপে আনন্দৰ উৎসৱ হিচাপে পালন কৰোঁ এই দিনাখন মা লক্ষ্মীৰ লগতে গণেশ ভগৱান আৰু কুবেৰ দেৱতাৰো পূজা অৰ্চনা কৰা হয় তিথি অনুসৰি এই অমাৱস্যা তিথি আৰম্ভ হ'ব 20 অক্টোবৰ সোমবাৰে আবেলি 2:57 পৰা আৰু এই তিথি থাকিব 21 অক্টোবৰ মঙ্গলবাৰে আবেলি 4:27 গতিকে এইখিনি সময়ত আমি এই সকলোবোৰ নীতি নিয়ম পূজা পাতল কৰিব লাগিব এই শুভ সময়খিনিত আপোনালোকে সৰ্বপ্ৰথমে ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাটো খুবেই বেছি প্ৰয়োজনীয় কোনো ধৰণৰ ভগা চিগা ফটা চিটা কাপোৰ ঘৰত নাৰাখিব ঘৰৰ চাৰিওপাশ খুব সুন্দৰ কৰি তুলিব আৰু বিশেষকৈ মুখ্য দুৱাৰ আপোনালোকে সজাই পৰাই তোলাটো প্ৰয়োজনীয় আপোনালোকে মুখ্য দুৱাৰৰ ওপৰত স্বস্তিকাৰ চিহ্ন নিশ্চয়কৈ অংকন কৰক আৰু এই দিনাখন সম্পূৰ্ণ পৰিষ্কাৰ কৰাৰ পাছত ঘৰখন গংগা জলেৰে পৰিষ্কাৰ পৰিচ্ছন্ন কৰক পৰিশুদ্ধি কৰক তাৰ পাছত আপোনালোকে সকলোবোৰ নীতি নিয়ম মানি চলক সেইমতে এই দিনাখন আপোনালোকে মা লক্ষ্মীক পূজা কৰক তাৰ উপৰি আপোনালোকে এই দিনাখন কোনো ধৰণৰ নিৰামিষ অৰ্থাৎ আমিষ খাদ্য নাখাব নিৰামিষ নহয় আমিষ খাদ্য কোনো কাৰণতে নাখাব সেইখিনিৰ পৰা আপোনালোক বিৰত থাকক গতিকে এনেকুৱা ধৰণৰ যিসমূহ নীতি নিয়ম আমি আমাৰ ঘৰখনত অতীজৰে পৰা পালন কৰি আহিছোঁ এই দিনাখন সেইসমূহ নিয়ম নিশ্চয়কৈ পালন কৰক চাকি জ্বলোৱাৰ পৰা ধৰি সকলোবোৰ নিয়ম তাৰ জৰিয়তে আপোনালোকৰ ঘৰখনলৈ মা লক্ষ্মীৰ ধুনীয়া প্ৰভাৱ পৰিব আৰু ভাল প্ৰভাৱৰ জৰিয়তে আপোনালোকৰ ঘৰখনৰ পৰা সেই বেয়া শক্তিখিনি আঁতৰি এক ভাল শক্তিয়ে বসবাস কৰিব এতিয়া আমি জানো আহক যে সেই 6টা ৰাশি কি যোনকেইটা ৰাশিৰ ওপৰত মা লক্ষ্মীৰ কৃপা ভাল পৰিব আৰু এক ভাল প্ৰভাৱ পেলাব সেইকেইটা ৰাশিৰ ভিতৰত প্ৰথম ৰাশি হৈছে মেষ ৰাশি আপোনাৰ ওপৰত মা লক্ষ্মীৰ কৃপাৰ খুবেই বেছি প্ৰভাৱ পৰিব আপুনি নতুন কৰ্ম ব্যৱসায় বাণিজ্য অন্যান্য বিষয়খিনিত ভাল এক প্ৰতিফলন দেখিবলৈ পাব ঘৰখনত যথেষ্ট বেছি ভাল পৰিমাণৰ ধাৰ্মিক অনুষ্ঠানৰ আয়োজন হোৱা দেখিবলৈ পাব ঘৰখনলৈ কিছুমান এনেকুৱা ধৰণৰ কৰ্ম দেখিবলৈ পাব হোৱা যিখিনি কৰ্মই আপোনাৰ ঘৰখনৰ মানুহৰ মন
মানুহৰ মাজৰ যি মিলা প্ৰীতি সকলোবোৰ খুব সুন্দৰ কৰি তুলিব যদি ভাবি আছে কিবা এটা নতুন কৰ্ম আপোনালোকে আৰম্ভ কৰোঁ বুলি তেন্তে হলে আপোনালোকে এই সময়খিনি নিশ্চয়কৈ ব্যৱহাৰ কৰিব পাৰে এই সময়ত আপুনি সেই নতুন কাম বা নতুন বিষয়টি আৰম্ভ কৰিব পাৰে যথেষ্ট বেছি ভাল প্ৰতিফলন আপোনাৰ ক্ষেত্ৰত দেখিবলৈ পাব তাৰোপৰি আপোনাৰ ধন যদি ঋণ লৈছিলে ধাৰলৈ লৈছিলে সেই ধাৰসমূহ আপোনালোকে মাৰিবলৈ সক্ষম হ'ব আপোনাৰ আৰ্থিক বিষয়টোত যথেষ্ট বেছি টনকিয়াল হোৱা দেখিবলৈ পাব আপোনাৰ লগ সংগ আপোনাৰ বন্ধু বান্ধৱীৰ পৰাও যথেষ্ট পৰিমাণৰ আৰ্থিক সাহায্য আপুনি লাভ কৰিব আকস্মিকভাৱে কিছুমান টকা আপোনাৰ হাতলৈ অহা দেখিবলৈ পাব অৰ্থাৎ এনেকুৱা কিছুমান কাম আপুনি হয়তো হঠাৎ পাব পাৰে যি কামে আপোনাক খুব কম সময়ত খুব বেছি টকা বা আপোনাৰ হাতলৈ আপুনি নভবাতকৈ বেছি হয়তো কিছুমান পইচা দিব পাৰে গতিকে এই সময়খিনি আপোনাৰ বাবে এটা ভাল চক্ৰৰ বা ভাল এক প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ গৈ আছে এই প্ৰক্ৰিয়াটোত আপুনি নিশ্চয়কৈ যোগ দিয়ক নিশ্চয়কৈ আপুনি নিজক সেইটোৰ লগত বিলীন কৰক আৰু দেখিবলৈ পাব যে আপোনাৰ বাবে ভাল সময় আৰম্ভ হ'বলৈ ধৰিছে ইয়াৰ পিছৰ 2 নম্বৰৰ ৰাশিবিধ হৈছে তুলা ৰাশি আপোনাৰ ওপৰত মা লক্ষ্মীৰ কৃপাৰ ফলত যিবোৰ ধন সম্পত্তিৰ লগত জড়িত বিশেষকৈ টকা পইচাৰ লগত জড়িত সমস্যাত ভুগি আছিল সেইখিনিৰ পৰা বহু পৰিমাণে আপুনি পৰিত্ৰাণ পাবলৈ সক্ষম হ'ব আপুনি যিবোৰ কাম কৰি আছে কাৰ্যক্ষেত্ৰ আছে সেই কাৰ্যক্ষেত্ৰত আপুনি ভবাতকৈ অধিক উন্নতি কৰিব পাৰিব আপুনি যিবোৰ কাম ভাবিব সেই কামবিলাকত ভবাতকৈ বেছি ব্যৱসায় বাণিজ্য হওক বা অন্যান্য বিষয়খিনিয়ে হওক যথেষ্ট বেছি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব মা লক্ষ্মীৰ কৃপাৰ ফলত আপোনাৰ সংসাৰ ঘৰ সকলোতে এক ভাল প্ৰতিফলন দেখিবলৈ পাব মানুহৰ মাজত ভাল এক মিলা প্ৰীতি আপুনি ভবা ধৰণৰ এখন ঘৰ সুখৰ ঘৰ দেখিবলৈ পাব আপোনাৰ বাবে ভাল সময় সৃষ্টি হৈছে সেই কাৰণে যদি কিবা নতুন কাম আৰম্ভ কৰোঁ বুলি ভাবে কিবা নতুন বিষয় যদি আপুনি হাত দিওঁ বুলি ভাবে নিশ্চয়কৈ দিব পাৰে কাৰণ এই সময়খিনি আপোনাৰ বাবে এনেকুৱা এটা সময় যিখিনি সময় হয়তো আপুনি আৰু জীৱনত কেতিয়াবা হয় দেখিবলৈ পাব নে নাপায় হেয়াৰ কোনো অৰ্থাৎ গ্যাৰান্টি নাই গতিকে আপুনি এই সময়খিনি নিশ্চয়কৈ ব্যৱহাৰ কৰক নিজৰ ক্ষেত্ৰত নিজৰ কামৰ ক্ষেত্ৰত সফলতা দেখিবলৈ পাব ইয়াৰ পিছৰ ভাগ্যশালী ৰাশিবিধ হৈছে কন্যা ৰাশি ব্যক্তিসকলৰ ক্ষেত্ৰত যথেষ্ট বেছি ভাল প্ৰতিফলন তেওঁলোকৰ চাকৰি জীৱন তেওঁলোকৰ ব্যৱসায়িক জীৱন তেওঁলোকৰ নতুন কিবা এটা কৰাৰ যি আগ্ৰহ আছে ইচ্ছা আছে সেই ইচ্ছাৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় আপুনি যদি চাকৰি এটা বিচাৰি আছিল যিকোনো ধৰণৰ চাকৰি আপুনি হয়তো এই সময়খিনিত লাভ কৰিব পাৰিব আপোনাৰ বাবে জীৱনৰ উপাৰ্জনৰ এটা নতুন উৎস বা এক ৰাস্তা আপুনি দেখা পাবলৈ সক্ষম হ'ব লগতে আপোনাৰ ব্যৱসায় বাণিজ্য আৰু চাকৰি ক্ষেত্ৰত আপুনি উন্নতি হোৱা বা পদোন্নতি হোৱা দেখিবলৈ পাব সাংসাৰিক জীৱনত যথেষ্ট বেছি ভাল দেখিবলৈ পাব আপোনাৰ পত্নীৰ পৰা আপুনি বা আপোনাৰ পৰিয়ালত এটা ভাল খবৰ শুনিবলৈ পাব হয়তো নতুন আলহীৰ আপোনাৰ ঘৰলৈ আগমন ঘটিব পাৰে লগতে আপুনি নতুন কোনো বাহন ঘৰ বা কিবা এটা দামী সম্পত্তি তেনেকুৱা ধৰণৰ কিবা সম্পত্তি এটা ঘৰখনৰ বাবে বা আপুনি নিজৰ বাবে কিনাৰ এক প্ৰবল যোগ দেখিবলৈ পোৱা যায় আপুনি যদি ইচ্ছা কৰে এই সময়খিনি নিশ্চয়কৈ কিনিব পাৰিব সামাজিক মাধ্যমত অৰ্থাৎ আজিকালি ফেচবুক ইনষ্টাগ্ৰাম এনেকুৱাৰ জৰিয়তে হওক যদি আপুনি তেনেকুৱাত কিবা এটা নিজকে গঢ় দিব বিচাৰি আছিলে সেই ফালৰ পৰা দেখিবলৈ পাব লগতে যি এখন সমাজত আপুনি বাস কৰে য'ত আপুনি জীয়াই আছে সেই সমাজতো আপোনাৰ নিজৰ এটা ব্যক্তিত্ব বা ভাল এটা প্ৰতিচ্ছবি দেখিবলৈ পাব আৰু ইয়াৰ উপৰিও যদি আপোনালোকে বিচাৰি আছে এনেকুৱা ধৰণৰ কিবা কাম যিটো নতুন আৰু কিবা এটা ইউনিক হয় সেইটোতো আপুনি যথেষ্ট বেছি ভাল দেখিবলৈ পাব আৰু বিদ্যাৰ্থীসকল যিসকলে পঢ়া শুনা কৰি আছে তেওঁলোকৰ ক্ষেত্ৰতো যথেষ্ট বেছি উন্নতি যথেষ্ট বেছি আগতকৈ পঢ়া শুনাত এটা ভাল প্ৰভাৱ দেখিবলৈ পাব ইয়াৰ পিছৰ ভাগ্যশালী ৰাশিবিধ হৈছে কুম্ভ ৰাশিৰ বাবেও এই বছৰটো এই সময়খিনি অৰ্থাৎ দীপাৱলী পাছৰ সময়খিনি আপোনাৰ বাবে ভাল হ'বলৈ গৈ আছে আপুনি লাহে লাহে নিজৰ জীৱনত বহুতো বেছি উন্নতি দেখিবলৈ পাব উন্নতি সেইবোৰ বিষয়ত যিটোত আপুনি বহু দিনৰ পৰা কষ্ট কৰি আছে যদি আপুনি কিবা এটা ব্যৱসায়ত লাগি আছে একেৰাহে আৰু ভাবি আছে যে আপোনাৰ বাবেও এটা ভাল সময় আহিব তেনেহলে আপুনি এই বিষয়খিনিত যথেষ্ট বেছি সফলতা লাভ কৰিব পঢ়া শুনা কৰি থকা সকলৰ বাবেও বা যিসকলে কম্পিটিটিভ এক্সামৰ বাবে চৰকাৰী চাকৰিয়ে হওক বেচৰকাৰী চাকৰিয়ে হওক কিবা এটা ধৰি লওক নিজৰ জীৱনত উপাৰ্জন কৰিব বিচাৰি আছিল এটা ৰাস্তা বিচাৰি আছিল বহু দিনৰ পৰা হেতুক লৈ কষ্ট কৰি আছে দিনে ৰাতিয়ে সপোন দেখি আছে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছে তেওঁলোকৰ বাবে এই সময়খিনি শুভ সময় আপোনাৰ মুখত এটি সফলতাৰ হাঁহি দেখিবলৈ পাব আপুনি যথেষ্ট পৰিমাণৰ সুখ সমৃদ্ধি ঘৰখনৰ মানুহৰ মাজত মিলা প্ৰীতি
আপুনি যদি বিয়া বাৰু কৰাইছে সাংসাৰিক জীৱনত সুখ আৰু আপোনালোকৰ সংসাৰলৈ নতুন আলহীৰ লগতে ভাল সময় আপুনি দেখিবলৈ পাব নতুন কৰ্ম নিশ্চয়কৈ আৰম্ভ কৰিব পাৰে আৰু যদি কিবা এটা কৰি আছে আৰু যদি তাত সময় আপোনাৰ বেয়া চলি আছে এই সময়খিনিত আপুনি ভালদৰে সকলোবোৰ নীতি নিয়মেৰে পূজা পাতল কৰক ভালদৰে আপুনি ভগৱানৰ ওপৰত এটা বিশ্বাস ৰাখি কামবোৰ কৰি যাওক সফলতা দেখিবলৈ পাব এই তালিকাৰ 5 নম্বৰৰ ৰাশিবিধ হৈছে সিংহ ৰাশি সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবেও মা লক্ষ্মীৰ কৃপা যথেষ্ট বেছি ভাল দেখিবলৈ পাব আপুনি আগতকৈ নিজক এনেকুৱা এটা পৰ্যায়ত দেখিবলৈ আৰম্ভ কৰিব লাহে লাহে যেটো হয়তো আপুনি কেতিয়াবা এদিন সপোন দেখিছিলে অৰ্থাৎ আপুনি ভবা সেই সপোনসমূহ লাহে লাহে হয়তো পূৰণৰ দিশে গতি কৰিব আপুনি নিজক হিমানখিনি সময় দিয়ক মা লক্ষ্মী আপোনাৰ ওপৰত কৃপা কৰিব আৰু মা লক্ষ্মীয়ে যেহেতু আপোনাৰ বাবে এটা ভাল সময়ৰ সৃষ্টি কৰিবলৈ গৈ আছে সেইখিনিক সন্মান ৰাখি সেইখিনিক মনত ৰাখি আপুনি নিশ্চয়কৈ কামবোৰ কৰি যাওক যদি চাকৰিৰ বাবে আপুনি আবেদন কৰিছিলে বা ধৰি লওক চাকৰিৰ কাৰণে আপোনাৰ কিবা এটা এনেকুৱা হৈ আছিল হওঁ হৈ আছে কিন্তু হোৱা নাই কেতিয়াবা এনেকুৱা হয় বহুতৰে 2 নম্বৰ 3 নম্বৰৰ কাৰণে কেতিয়াবা চাকৰিত পাছ নকৰে কেতিয়াবা তেনেকুৱা কাৰণে ৰখি যায় সেইসকল ব্যক্তিৰ বাবে ভাল সময় আহিব কাৰণ তেওঁলোকে জীৱনত ইমানেই বেছি কষ্ট কৰিছে আৰু ভগৱানৰ ওপৰত আস্থা ৰাখিছে সেই আস্থাই এক সুখৰ সময় তেওঁলোকৰ বাবে কঢ়িয়াই আনিব আৰু লগতে ব্যৱসায় বাণিজ্যত যিসকলে ভাল কৰি আছে নিশ্চয়কৈ তেওঁলোকৰ কাৰণে যথেষ্ট বেছি উন্নতি দেখিবলৈ পোৱা যায় যদি নতুন কিবা ব্যৱসায় বাণিজ্য কৰিম বুলি ভাবি আছে নতুন কিবা এটা কৰোঁ বুলি ভাবি আছে আপুনি যথেষ্ট পৰিমাণে এই সময়খিনিৰ পৰা নিজৰ কাৰণে বা নিজৰ সময়খিনিৰ এটা ভাল মুহূৰ্তৰ বা ভাল এটা পৰিস্থিতি আপোনাৰ চাৰিওফালে দেখুৱাব পাৰিব যিসকলে পঢ়া শুনা কৰি আছে ছাত্ৰ ছাত্ৰী যিসকল আছে তেওঁলোকৰ বাবেও ভাল সময় আপুনি পঢ়া শুনাত ভালদৰে মনোযোগ দিলে আপুনি বিচৰা ধৰণৰ এটা সফলতা আপোনাৰ বাবে ৰৈ আছে গতিকে এই সময়খিনিক আপুনি ব্যৱহাৰ কৰক সম্পূৰ্ণ মনোযোগ নিজৰ কৰ্মক দিয়ক নিজৰ কৰ্মৰ জৰিয়তে ভাল প্ৰতিফলন দেখিবলৈ পাব ইয়াৰ পিছৰ অন্তিমবিধ অৰ্থাৎ 6 নম্বৰৰ ভাগ্যশালী ৰাশিবিধ হৈছে ধনু ৰাশি ধনু ৰাশিৰ ব্যক্তিসকলৰ বাবে ঠিক একেখিনি কথাই মই ক'ব বিচাৰোঁ যে আপোনাৰো সেই আগৰ যিখিনি মই ক'লোঁ আগৰ কেইটা ৰাশিৰ ক্ষেত্ৰত যিখিনি ভাল প্ৰতিফলন দেখিবলৈ পোৱা হৈছে আপুনিও সেই তেনেকুৱা ধৰণৰ সমানুপাতিককৈ যথেষ্ট বেছি পৰিমাণৰ সেইখিনিয়ে দেখিবলৈ পাব আৰু আপোনাৰো সময়বোৰ খুব সুন্দৰ হৈ পৰিব আৰু যিকেইটা 6টা ৰাশিৰ নাম ইয়াত মই কোৱা নাইকিয়া অৰ্থাৎ ৰাশি নাইকিয়া সেই 6টা ৰাশিৰ কাৰণে এনেকুৱা নহয় যে তেওঁলোকৰ এই সময়খিনিৰ পাছৰ পৰা বেয়া হ'ব তেওঁলোকৰো ভাল খালি এওঁলোকৰ ক্ষেত্ৰত অকণমান ভাল এই কাৰণে কাৰণ তেওঁলোকৰ ৰাশিৰ ওপৰত ভাল এক প্ৰভাৱ পৰিছে কিন্তু আপুনিও যদি ভালদৰে মেহনত কৰে ভালদৰে আপুনি কষ্ট কৰে নিশ্চয়কৈ আপোনাৰ ভাল প্ৰতিফলন দেখিবলৈ পাব আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে যদি ভাল পাইছে এটা লাইক কৰি দিব আৰু দীপাৱলীৰ শুভেচ্ছা আপোনালোক সকলোলৈকে থাকিলে দীপাৱলী খুব সুন্দৰকৈ উদযাপন কৰক মা লক্ষ্মী সকলোৰে ঘৰলৈ আহক সকলোৰে ঘৰবোৰ পোহৰাই তোলক সুখ শান্তি আৰু সমৃদ্ধিৰে জয় মা লক্ষ্মী